নামটো কোৱা ডাঙৰকে কোৱা নিৰ্ভান জ্যোতি নেও থেংক ইউ মানে আজিকালি বহুত বেয়া হৈছে দেই আমাৰ থু পেলাব শিকিছে ক'ৰ পৰানো শিকিলে নাজানো মানে কম আৰু বুজাই নোৱাৰিছোঁ হেল্ল' এভৰিৱান নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আমিও বৰ্তমান ভালেই আছোঁ মানে ভাল বেয়াৰ মাজত আছোঁ আৰু যোৱাটো ব্লগত দেখুৱাইছিলোঁৱে গা ভাল নাছিলে একদম এতিয়াও মানে একদম ভালকৈ ভাল পোৱাই নাই দুৰ্বল ভাৱটো আছে আৰু আজিকালি সঁচাকৈ মানে আজিকালি যে বেমাৰ হ'লে ন ভিতৰৰ পৰা মানে মানুহ একেবাৰে দুৰ্বল কৰি দিয়ে সেইটো কাৰণে এতিয়াও মানে ভালকৈ ভাল হোৱাই নাই আৰু মানে কি হ'ল মানুহজন যোৱাৰ পৰা মই মানে তেনেকৈ ব্লগেই বনোৱা নাই ইদিনা বনাম সিদিনা বনাম এনেকৈয়ে থাকি যায় তাৰপিছত সেয়া জ্বৰ চৰ্দি সেইবোৰ বেমাৰ হ'ল সেনেকৈয়ে গ'ল দুদিনমান এতিয়াও ভালকৈ ভাল পোৱাই নাই আৰু সেইটো কাৰণে এতিয়া আবেলি সময় হৈছে ঘপককৈ বোলো নাই এনেকৈ থাকিলে নহ'ব কেমেৰাটো লওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আগলৈকে কি হয় এতিয়াতো নাজানো বাৰু দেখুৱাই থাকিম যি হয় আৰু এতিয়া বৰ্তমান বনাব লৈছোঁ পোহা দেহাও শুই উঠিছে ভাইটিওতো আহিব এতিয়া স্কুলৰ পৰা সেইকাৰণে ভাবিছোঁ বোলো পোহা অকণমান বনাওঁ পিছবেলা সময়ত যিহেতু কিবা এটা নহয় কিবা এটা খাব মন যায় চবৰে আৰু এইকেইদিন মানে ময়ো ভালকৈ খোৱা বোৱা একো মানে খাবই মন নাই যোৱা মানে এনেকুৱা নিচিনা হৈ আছে গাটো দুৰ্বল লগা পৰা দেহায়ো একদম তাৰ মানে কি হয় গা ভাল নহ'লে মানে খাবলৈ একেবাৰে এৰি দিয়া নিচিনা হয় ল'ৰাটো তাকো সেইটো কাৰণে বোলো পোহাকে এতিয়া অকণমান বনাই খুৱাওঁ পোহাটো বহুত দিন দিয়াও নাই বাৰু খায়হি কেতিয়াবা মাজে সময়ে দিলে একেৰাহে দিলেতো চব ল'ৰা ছোৱালীয়ে একেটা বস্তুকে একেৰাহে দিলে খাবলৈ মন নকৰে তো সেইকাৰণে মই সদায় বেলেগ কিবাকিবি দিবলৈ চেষ্টা কৰোঁ আৰু সেয়াই বনাওঁগৈ এতিয়া আৰু অকণমান ভাবিছোঁ আজি ছালৰো যত্ন ল'ম মানে স্কিন কেয়াৰ অকণমান কৰিম স্কিন কেয়াৰ মানে কি এইকেইদিন বেমাৰ হোৱাৰ পৰাতো তেনেকৈ একো কৰাই নাই লগোৱাই নাই একো মাজতে অকণমান ভাল পাইছিলোঁ সেই চুলিৰ অকণমান হেয়াৰ মাস্ক লগাইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ সেইটো ভিডিঅ' সেইদিনাখনে অকণমান লগাইছিলোঁ কিন্তু সেইটো ভিডিঅ' মই দেখাব নহ'ল আজি ভাবিছোঁ আকৌ লগাওঁ কাৰণ এয়া দেখিছে নহয় ভাল হৈছিলে এইখিনিও ভাল হৈছিলে এইখিনিও ভাল হৈছিলে কিন্তু দাগবোৰ অকণ আছিলে কিন্তু এতিয়া আকৌ এয়া দুই এটা উঠি আহিছে মানে মই এইকেইদিন যিহেতু গা বেয়াত পৰি থকাৰ পৰা এইবিলাক একো লগোৱাই নাছিলোঁ আৰু মেডিচিনো খাই দিলোঁ কিবাকিবি সেইটো কাৰণে এইবিলাক এয়া উঠি আহিছে সেয়া আৰু আজি ভাবিছোঁ তাকে বোলো অকণমান কেয়াৰ ল'ম আপোনালোককো দেখুৱাম তো আগলৈ কি হয় সকলোখিনি চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি অনুৰোধ কৰিছোঁ আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এইফালে মই কেৰাহী পাতিলোৱে আৰু এয়া লৈছোঁ নৰসিংহ পাত আৰু এয়া পিঁয়াজ মোৰ ওচৰত আজি মানে বেছিকৈ চব্জি নাই বিলাহীও নাই সেইকাৰণে এয়া অকল চিম্পলকৈ পিঁয়াজে লৈছোঁ এইখিনি পোহাখিনি ধুই মেলি ইয়াতে লৈ লৈছোঁ ভালকৈ তেনেহ'লে বনাওঁ এয়া এতিয়া প্ৰথমতে মই সৰিয়হ আৰু এয়া নৰসিংহ পাত দিম সৰিয়হ দুটামান দি দিছোঁ সৰিয়হ আৰু নৰসিংহ দিলোঁ প্ৰথমতে তাৰপিছতে ইয়াতে দিলোঁ এয়া পিঁয়াজখিনি এতিয়া দিম অকণমান হালধি অলপমান দি পিঁয়াজটো এতিয়া গল্ডেন ব্ৰাউন হৈ গৈছে নহয় এতিয়া ইয়াতে এয়া পোহাখিনি দি দিম ইয়াতে মই এতিয়া নিমখ দিলোঁ দেখুৱাবই থাকি গ'ল এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি অকণমান ভাজি লওঁ এয়া সৰিয়হ দিছিলোঁ এয়া চবৰ কাৰণে লৈ ল'লোঁ ধুনীয়াকৈ আৰু এয়া দেহাৰ কাৰণে লৈছোঁ অকণমান এইটো কি হয় কি হয় সেই ভালকৈ চোৱাচোন ভালকৈ চোৱা এইখিনি ভালকৈ পোহা ৰুটি নহয় কি হয় হে পোহা কি মোমা পোহা কালৈ ফোন কৰিছা দিতালে ফোন কৰি দিয়াচোন ঐ কি কৰিলা বা এইবোৰ সেয়াই কাম বহুৱা কাম এয়া হ'ব তেতিয়াহ'লে ফোন কৰি দিয়াচোন কৈ দিয়া হেল্ল' তিতা কৈ দিয়া এয়া ইমানখিনি আনিছোঁ ইমানখিনি নাখায় বাৰু কিমানখিনি খাই নাজানো কিন্তু ইমানখিনিতো নাখায় কেতিয়াও আধামান খাব চাগে কোৱা দেউতালৈ ফোন কৰা কি বুলি কৈছিলা দেউতাক
কি আনিব কৈছিলা দেউতাক কি আনিব কৈছা দেউতাক তো এইকেইদিন মানে বেমাৰ হোৱা পৰা ল'ৰাটো ক্ষীণাই গ'ল গোটেই এপিছত দেখা ক্ষীণাই গ'ল মুখখন অকণমানি হৈ গ'ল একো নাই ভাল হৈ যাব হয় নাই ষ্ট্ৰং বয় হয় নাই আমাৰ এইটো ষ্ট্ৰং বয় চাওঁ কি খাইছা তুমি কি খাইছা কি খাইছা কাম কৰিছা কি খাইছা চাওঁ তোমাৰ নামটো কৈ দিয়াচোন হ'ব তোমাৰ নামটো কোৱা নমস্কাৰ বেয়া পাম আকৌ নমস্কাৰ কোৱা আমনো খাবা নাই তই নামটো কোৱা ধুনুকে নামটো কোৱা নমস্কাৰ কোৱা বেবী আমনো খাবা নাই নমস্কাৰ কোৱা নমস্কাৰ কোৱা নমস্কাৰ মোৰ নাম কি নামটো কোৱা ডাঙৰকে কোৱা নিৰ্ভান জ্যোতি নেও থেংক ইউ ভালকে কোৱা থেংক ইউটো এইপিনে চোৱা হাঁহি দিয়া এইটো তুমি খাব নোৱাৰা এইটো সেইদিনা দোকানত যাওঁতে আনিছিলোঁ বহুত দিনৰ মূৰত এইটো দেখিলোঁ পলো কি মই পাৰিম তুমি নোৱাৰা এইটো বেবীয়ে নাখায় ন এয়া ইয়াতে এতিয়া কেঁচা গাখীৰ অকণমান লৈছোঁ আৰু দিম এয়া অকণমান বেচন দিম অকণমান ঘৰুৱা হালধি এতিয়া ভালকৈ এইখিনি মিক্স কৰি লওঁ অ'কে তো অথনিৰ পৰা স্কিন কেয়াৰ কৰিম কৈছিলোঁ যে অথনিৰ পৰা ইটো সিটো কৰি থাকোঁতে সময় পোৱা নাছিলোঁ এতিয়া বনাই আনিছোঁ আপোনালোকক দেখুৱালে বেচন দিছোঁ ইয়াতে আৰু ঘৰুৱা হালধি আৰু অকণমান কেঁচা গাখীৰ যদি গাখীৰ নাথাকে পানীও ল'ব পাৰে বা দৈও ল'ব পাৰে গাখীৰ হ'লে বেছি ভাল আৰু বা দৈ হ'লেও ভালেই এতিয়া ইয়াতে লগাই লওঁ ভালকেনে দেখিছে ন এইকেইটা লগাই দিম এতিয়া আৰু এইটোতো প্ৰায় মানুহে জানেই এইটো চবৰ ঘৰতে উপলব্ধও থাকে গতিকে এইটো লগাবলৈ ইজি হয় আৰু মোৰ এটা সময়ত মানে কি বহুত বেছি পিম্পলছ হৈছিলে মানে বহুত বেছি যেতিয়া মই ক্লাছ 10ত আছিলোঁ তাৰপিছত হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে ধুনু আছিলে ন পিম্পল বহুত বেছি যে বহুত মানে ইমানেই বেছি উঠিছিলে ন মোৰ যদি ফটো আছে আগৰ মই ইয়াতে দেখুৱাই দিম আপোনালোকক চাব আৰু আচলতে কি তেতিয়া মানে পিম্পল হ'লেও ন একো মানে আইডিয়া নাছিলে মানে কেনেকৈ হয় বা স্কিনৰ বিষয়ে তেতিয়া স্কিন কেয়াৰ কিবাকিবি এইবিলাক ইমান নাজানো আৰু আজিকালি যিমান মানে ইউটিউবত এইবিলাক দেখুৱাই ন আগতে ইমানো বেছি নাছিলে ন সেইকাৰণে আমি নাজানো এনেকুৱা নিচিনা আছিলে আৰু বহুত বেছি মই ফাষ্ট ফুড খাইছিলোঁ প্ৰথম কথা পানী মানে একদমেই কম খাইছিলোঁ পানী মানে জাষ্ট ভাত খোৱাৰ পিছত খাওঁ বা কিবা এটা খালেহে পানী খাওঁ তেনেকুৱা নিচিনা হৈছিলে মোৰ আৰু সেইটো কাৰণে মানে স্কিনখন একেবাৰে ৰাফ আৰু বহুত বেছি পিম্পলছ হৈছিলে কৈছোঁ নহয় আৰু মই বহুত ডক্টৰক দেখুৱালোঁ ইয়াতে স্কিনৰ ডক্টৰ এজন আছে এতিয়াও আছে বৰ্তমান গৌৰাংগ পাল বুলি কয় তেওঁক দেখুৱাইছোঁ বহুত আৰু বহুতবাৰ গৈছোঁ 4-5 বাৰ ওপৰত গৈছোঁ তেওঁৰ ওচৰত যেতিয়াই মানে বেছি হৈ যায় ন তেতিয়া যাওঁ তাৰপিছত তেওঁ আকৌ দৰৱ মেডিচিন কিবাকিবি দিয়ে মলম দিয়ে সেইবিলাক লগাই মেলি আকৌ ভাল হয় আচলতে কি মেইন বস্তুটো হৈছে মই পানী খাব লাগে ফাষ্ট ফুড খাব নালাগে কিন্তু সেইটোৱে নকৰোঁ কি হৈছে
তো মানে সেইকাৰণে পিম্পলবোৰ মানে অকণমান ভাল হয় আকৌ হৈ যায়, অকণমান ভাল হয় আকৌ হৈ যায়, এনেকুৱা নিচিনা হৈছিলে। পাছত যেতিয়া বিয়া হোৱাৰ পাছৰ পৰা লাহেকৈ ফাষ্টফুডটো মানে মানুহজনক খাব নিদিয়ে। তো সেইটো কাৰণে মানে নালাগে খাব বুলি কয়, এইটো ভাল নহয় বুলি কয়। তেওঁ বহুত বেছি পানী খায়, বহুত পানী খায়, গতিকে মোকো কয় পানী খাবলৈ, মানে বহুত পানী খাব কয়। তো সেইটো কাৰণে মই ফাষ্টফুডটো খোৱা কমাই দিলোঁ। আৰু এতিয়া মানে কি হয়, হোৱা নাছিলে, বহুত দিন হোৱা নাছিলে, কিন্তু যেতিয়া দেহা মানে মোৰ গাত আছিলে ন, তেতিয়াও মানে প্ৰেগনেণ্ট থাকোঁতে যে একেবাৰে স্কিনত দাগ নাছিলে, মানে গোটেই পিম্পল চিম্পল চব গুচি গৈছিলে। আৰু কেতিয়াবা এটা কাটচিত উঠিছিলে, কাৰণ তেতিয়া মানে কি পানীও বহুত খাইছিলোঁ, নিজৰ কেয়াৰো লৈছিলোঁ বহুত বেছি, কাৰণ যিহেতু প্ৰেগনেণ্ট আছিলোঁ ন, আৰু এৱেৰ আছিলোঁ যে পানী খাব লাগে, পানী খাব লাগে। তো সেইটো কাৰণে মানে বহুত বেছি ভাল হৈ গৈছিলে স্কিনটো। কিন্তু এতিয়া আকৌ সেই অকল কি হৈছে, পিঠল লাগে, পিটন লাগে। এতিয়া সেইটো কাৰণে আকৌ অকণমান বোলো যত্ন লওঁ মাজে সময়ে। আজিকালি মানে মেইন কথাটো হৈছে টাইম নাপাওঁ ইয়াৰ লগত লাগি থাকোঁতে মেলোতে, সেইটো কাৰণেই উঠিছে সম্ভৱ। ফাষ্টফুডটো এতিয়াও নাখাওঁ বাৰু মই, সেইটো কাৰণে এয়া ঘৰুৱাভাৱে এনেকৈ মাজে সময়ে অলপ অলপ যত্ন লওঁ আৰু। কিন্তু মই কি কৈ আছিলোঁ, দেহা মানে আজিকালি বহুত বেয়া হৈছে দেই আমাৰ। থু পেলাব শিকিছে, ক'ৰ পৰানো শিকিলে নাজানো, মানে ক'ম আৰু বুজাই বুজাই নোৱাৰিছোঁ মানে। কৰি দিছা মানে, অন কেমেৰা কৰি দেখাই দিছা মানে। পিটি পিটি হ'ব কিন্তু দেই, নকৰিব কৈ আছোঁ, কিন্তু নকৰিব কৈ আছোঁ। এইবোৰ মাক কি লগাইছে দেখিছা ন, লগাই দিম তোমাক, লগাই দিওঁ নি, লগাই দিওঁ, এইবোৰ লগাই দিওঁ, লগাই দিওঁ, লগাই দিওঁ নে, লগাই লগাই দিম আকৌ। মা চিচি লগাইছোঁ ন, তোমাৰ গাত লগাই দিম, লগাই দিম আকৌ, লগাই দিওঁ নে, লগাই দিওঁ নে। তো আচলতে কি মেইন বস্তুটো হৈছে, মোৰ মতে পিম্পল উঠিলে মানে আমি আমাৰ কনফিডেঞ্চটো হেৰুৱাব নালাগে। কাৰণ আগতে ন, যেতিয়া পিম্পল উঠে ন, বিৰাট লাজ লাগে মোৰ লগত, পিম্পল উঠিলে মানে মানুহৰ আগত মুখখন দেখুৱাবলৈ কিবা লাজ লাগে, এনেকুৱা নিচিনা হৈছিলে। আৰু বহুত বেছি উঠিছিলে বাৰু তেতিয়া, কিন্তু এতিয়া লাজ নকৰোঁ, এতিয়া যি আছে আছে আৰু। সেইকাৰণে মই যেনেকৈ ভিডিঅ' বনাওঁ, কিন্তু ইনষ্টাগ্ৰামত বাৰু অকণমান এফেক্ট ইউজ কৰোঁ, কাৰণ ভাল লাগে আৰু যি নহওক, এফেক্টকেইটা দিছে ইউজ কৰিবৰ কাৰণে। আদাৰৱাইজ ইয়াততো মই এনেকৈ ইউটিউবততো যিটো ফেচ এনেকৈ দেখাই দিওঁ। একো নাই, উঠিছে এনেও যাবগৈ, একো ডাঙৰ কথা নহয়। গতিকে সেইকাৰণে আমাৰ কনফিডেঞ্চ হেৰুৱাই বা এনেকৈ লাজ কৰিবলৈ কিবা কৰিবলৈ কোনো কথা নাই। কেয়াৰ ল'ব লাগে ভালকৈ, অলপ মুখৰ যত্ন ল'ব লাগে, পানী খাব লাগে খুব মতে, নিজে নিজে আকৌ যাবগৈ। ভালকৈ যত্ন ল'লেই হয়। আৰু টোপনি ক্ষতি কৰিলেও বহুত পিম্পল হয় দেই, এইটো একদম সঁচা কথা, সেয়া মই প্ৰমাণ পাই থৈছোঁ। আৰু এইবোৰ টেনশ্যন বেছিকৈ ল'লে টোপনি ক্ষতি কৰিলেও হয়, একদম সঁচা কথা সেইটো। গতিকে সেইটো আজিকালি ল'ৰা ছোৱালীবোৰে মেইনলিটো সেইটোৱে কৰে ন, ৰাতি দেৰিলৈকে ফোন পিটিকি থাকে, তো সেইটো কাৰণে পিম্পলটো বেছিকৈ হয়। সেইকাৰণে সময়ে সময়ে শুব লাগে, বেছি দেৰিলৈকে ৰাতিলৈকে থাকিব নালাগে। বাছ এয়া লগাই লৈ ধুনীয়াকৈ, এতিয়া অলপ সময় শুকাব দিম ধুনীয়াকৈ, অকণমান মাছাজ কৰি ল'ম বাৰু, অকণমান মাছাজ কৰি পেলাই শুকাব দিম, তাৰপিছত ধুনীয়াকৈ ধুই দিম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে বদমাছে দেখিছে ন, পূৰা উৎপাত কৰি আছে। লগাই দিম তোমাৰ গাত, মই লগাই দিওঁ নে, দুইখন হাতত লাগি গ'ল মোৰ, লগাই দিওঁ নে, লগাই দিওঁ নে। গা বেয়া হোৱাৰ পৰা মানে বেছিকৈ মোৰ লগত লগা হৈছে, আঁতৰি নাযায়। এইডোখৰত মাহঁত বহি আছে, মাহঁতৰ ওচৰলৈ নাযায়, এইডোখৰতে আছে। ক্ষীণাই থাকিলে ল'ৰাটো গোটেই গা বেয়া হোৱাৰ পৰা। অ'কে, তো মই এতিয়া এইখিনি ভালকেনে অলপ মাছাজ কৰি মেলি খুৱাই লওঁ, লগ পাই আছোঁ। ইফালে চাওঁ ডাইৰেক্ট গেহে চলে, এইকণে 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 উঠিছে। এইকেইটা আমাৰ প্লেয়াৰকেইটা আহি গ'ল, নতুন চোলা কাপোৰ পিন্ধি। প্লাছটো জ্বলি গৈছে। যিটো
ৰাম গোটেই চোলা চাওঁ পিছফালৰ পৰা চাওঁ হে ৰাম চোলা চা মুখ চুখ ধুই আহিলোঁ অথনিয়ে আৰু এইটো ৰুমত মানে লাইটিংটো ইমান ভাল নহয় যে সেইকাৰণে ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই বাকী সেইটোতো ঘৰুৱা পদ্ধতি এইটো চবচে ইজি এইকেইটা বস্তু ঘৰত সকলোৰে ঘৰত উপলব্ধ থাকে গতিকে আপোনালোকেও ট্ৰাই কৰি চাব বহুত বেছি ভাল হয় স্কিনৰ কাৰণে স্কিনটো একদম স্মুথ হৈ যায় বহুত ধুনীয়া হৈ যায় আৰু বাকী এইখিনি আৰু কেতিয়া যায় আৰু কিবা কিবি পেক মই লগাওঁ দেখুৱাম বাৰু আপোনালোকক যেতিয়া লগাওঁ তেতিয়া এইফালে দেহা মানুহ খোৱাবলৈ আনিছোঁ আৰু এইফালে এজনী ভণ্টি সেইজনী পৰি আছে এনেই কলেজৰ পৰা আহি ভাগৰ লাগিছে যে এখনে মাহী ভাগৰ ভাগৰ লাগিছে শুই আছে এইকাৰণে ধুনীয়া তাকে এতিয়া দেহাক একেবাৰতে ৰুটি বনাই মেলি খুৱাই ল'লোঁ খুৱাই মেলি আজৰি হ'লোঁ আৰু বাহিৰতে খুৱাইছিলোঁ মানে বাহিৰত মানে আগফালে বাৰাণ্ডাত খুৱাই আছিলোঁ আৰু লাইটটো মই জ্বলোৱা নাছিলোঁ মানে সেইটো কাৰণে ভিডিঅ' কৰি নাথাকিলোঁ আৰু অকল ফোনটোতো চাৰ্জ নাছিলে ফোনটোতো অলপ চাৰ্জ দি ল'লোঁ এতিয়া তাকে তাক খুৱাওঁ তাৰপিছত আপোনালোকক আকৌ দেখুৱাম আৰু কি দেখুৱাওঁ ইমানটা আজি ভিডিঅ'ত কৰি নাথাকোঁ কাৰণ গাটো বৰ ভাল লগা নাই কৈছিলোঁ ন আপোনালোকক যে দুৰ্বল লাগি আছে ভিতৰি এতিয়াও ভালকৈ ভাল লগাই নাই তো তাকে কাম দুটামান আছে বাৰু মোৰ এডিটিং আছে কেইটামান ভিডিঅ' পেণ্ডিং হৈ আছে গতিকে সেইকেইটা এডিট কৰি ল'ব লাগিব আকৌ মানুহজনৰ লগতো অলপ টাইম কথা পাতিব লাগিব তেওঁ এতিয়া ডিউটি আছে গতিকে তাত গৈছে তাৰপিছতে লগ পাই আছোঁ আপোনালোকক আহা নামা 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 কলৈ যোৱা তুমি নামা এতিয়া আহা দদ এতিয়া যাব এতিয়া দূৰলৈ তুমি নোৱাৰা যাব তুমি কি মাক এৰি থৈ যাবা নেকি মাক এৰি থৈ যাবা মালৈ মনত নপৰে দুষ্ট নাথাকো নামা 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 বহি ল বহা বহি থাকা ঠাণ্ডাকৈ বহি থাকা প্ৰথমতে আৰু বেছি নহয় কিন্তু দেই আৰু অকণমান কৈ দিয়া ই হাঁহিটো চা ই হাঁহিটো ইচ 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 হাঁহিটো চাওক ইচ 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 হৈ গ'ল বছ হৈ গ'ল দেই হৈ গ'ল ছাৰ আহক এতিয়া আপুনি বছ হৈ গ'ল মোক নিয়া কৰি নহ'ব গাড়ী ৰৈ গ'ল ব'লা